নমস্কাৰ, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। ভিডিঅ'টো ৰাতিপুৱাই বনাইছিলোঁ দেই, এইফালে এতিয়াহে অকণমান সময় পাইছোঁ আপোনালোকৰ মাজলৈ দিবলৈ। ৰাতিপুৱা সময়খিনিত সকলোবিলাক কাম কৰি আজৰি হৈ চাহ তাহ বনাইছোঁ এয়া খাবৰ কাৰণে। আজি বতৰটো দেখিছেনে, ৰাতিপুৱা সময়ত এয়া অলপ অলপকৈ বৰষুণ দি আছিলে। মই ভাবিছিলোঁ আকৌ আজি ৰ'দ নিদিবই নহয়, তথাপিও পিছে ধুনীয়াকৈ ৰ'দটো দিছে। এইফালে কালি ৰাতিয়ে ৰুটি বনাই থৈছিলোঁ চাহৰ লগত খাবৰ কাৰণে। ৰাতিপুৱা যিহেতু এইবিলাক কৰিবলৈ সময়ে নহয়, সময়ৰ বৰ অভাৱ জানেনে। ৰাতিপুৱা যিমান সোনকালে উঠিলেও সময় মিলাবই নোৱাৰোঁ। 8 বজাৰ লগে লগে আকৌ ছোৱালীলৈ ভাত ৰেডি কৰিব হয়েই, স্কুল আছে যিহেতু। আকৌ সৰু ছোৱালীজনী স্কুলে অনা নিয়া কৰা দায়িত্বটো মোৰ ভাগতেই পৰে, তাইৰ লগতো ওলাই যাব লাগে। সেই হেতুকে এয়া ৰাতিপুৱা ভালকৈ চাহকাপ খাবলৈ বহি লৈছোঁ। আৰু আমাৰ মহিলাবিলাকৰ চাবচোন বাৰু, ৰাতিপুৱা হোৱাৰ পৰা একদম গধূলি ভাত পানী খাই বাচন বৰ্তন নসমৰালৈকে কিমানখিনি যে কাম কৰিব লাগে নহয় জানো। দৈনন্দিন জীৱনত আমাৰ মহিলাবিলাকৰ সদায় এইখিনিয়ে কাম। পৰিয়ালক আউল মৰা, সন্তানক আউল মৰা, নহয় জানো। তাতে আকৌ সন্তানৰ ভাল লগা বেয়া লগাখিনি আছে, এইটো নেখাওঁ সেইটো নেখাওঁ। এইফালে দালি ভাজিও বনাই ল'লোঁ যিহেতু স্কুলে যাবলৈ হৈছে। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।